নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো। আজি কোনো ধৰণৰ ব্লগ নহয় বা আজি কোনো ধৰণৰ এনেকুৱা টপিকৰ ওপৰত আলোচনা নহয় যিটো টপিকৰ বেসিক্যালি আমি ভিডিও বনাই থাকো। আজি একেবাৰে যদি স্পষ্টকৈ ক'ব যাওঁ, আজিৰ ভিডিওটো আপোনালোকৰ সকলোৰে বাবে এটি ভাল খবৰ আছে। অৰ্থাৎ আজিৰ ভিডিওৰ মাধ্যমেৰে আমি আপোনালোকক এটি ভাল খবৰ দিব ওলাইছো। বাৰু নিশ্চয় সেই ভাল খবৰটো কি আপোনালোকে জানিব খুজিব, সেয়ে আপোনালোকৰ সময় নষ্ট নকৰোঁ। এই ভাল খবৰটো হ'ল যে ভাইটিমিউজিক কোম্পানীৰ যদি কোনোবাই কাম কৰিব বিচাৰিছে, যদি ভাইটিমিউজিক কোম্পানীৰ সৈতে নিজে কোনোবাই যদি বিচাৰিছে যে কাম কৰিম, ভাইটিমিউজিক কোম্পানীৰ সৈতে জড়িত হ'ম আৰু আমাৰ লগত কাম কৰিব একেলগে, তেনেহ'লে তেওঁলোকৰ বাবে আছে সুখবৰ। অৰ্থাৎ আমি অকণমান ব্যতিক্ৰমভাৱে ভাবিছোঁ, অকণমান বেলেগকৈ ভাবিছোঁ। অৰ্থাৎ অল অসমকে কৈছোঁ, আজি অল অসমৰ যিমান ব্যক্তি আছে যিসকলে নেকি ভাইটিমিউজিক কোম্পানীৰ সৈতে কাম কৰিব বিচাৰি আৰু এনেকুৱা নিবনুৱা যি যুৱক যুৱতী আছে, কামৰ সন্ধানত ৰাতিপুৱাই ওলাই আহে, সন্ধিয়া ঘৰত যায়, কিন্তু কাম অৱশেষত লাভ কৰিব নোৱাৰে। এনেকুৱা মই বহুত দেখিছোঁ, কাৰণ মোৰ লাইফত এনেকুৱা হৈছিলে। ৰাতিপুৱাই গুৱাহাটীত গৈছোঁ, সন্ধিয়া গুৱাহাটীৰ পৰা আহিছোঁ, বাট কাম বিচাৰি পোৱা নাছিলোঁ। এনেকুৱা বহুতৰ লগত হয় কিজানি, আৰু সেইকাৰণে তেওঁলোকক কৈছোঁ যে যদি আপোনালোকে বিচাৰিছে কিবা কামৰ ব্যৱস্থা, তেনেহ'লে আপোনালোকে ভাইটিমিউজিক কোম্পানী আজিয়ে জইন কৰক। এতিয়া প্ৰশ্ন হয় জইন কেনেকৈ কৰিব? জইন কৰাৰ বাবে আপোনালোকক ক'ম বাৰু ভিডিঅ'ৰ অকণমান মাজৰ ভাগত, কিন্তু তাৰ আগতে কিছুমান আপোনালোকক ৰুল আৰু ৰেগুলেশ্যন বুজাই দিব লাগিব। এতিয়া ৰুল ৰেগুলেশ্যন বুজাই দিয়াৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰিম যে ভাইটিমিউজিক কোম্পানী অসমৰ ভিতৰত নম্বৰ 1 ইউটিউব চেনেল হোৱাৰ উপৰিও অসমত এনেকুৱা কিছুমান কাম কৰিছে যিটো আমি হয়তো ভিডিঅ'গ্ৰাফী বা ফটোগ্ৰাফীৰ মাধ্যমেৰে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা নাই। আমি এনেকুৱা কিছুমান ব্যক্তিক আমি সহায় কৰিছোঁ, ব্যক্তিগতভাৱে সহায় কৰিছোঁ, এনেকুৱা ব্যক্তিগত অনুষ্ঠানত সহায় কৰিছোঁ যিটো অতিকৈ দৰকাৰ আছিলে। ভাইটিমিউজিক কোম্পানী কেৱল ইউটিউবত ভিডিঅ' দেখুৱাই আপোনালোকৰ মনোৰঞ্জন কৰাৰ উপৰিও কিন্তু ভাইটিমিউজিক কোম্পানী সকলো সময়তে মানুহৰ বিপদে আপদে কিন্তু জড়িত হৈ আছে। সকলো সময়ত আমি যিমান পাৰিছোঁ লকডাউনৰ সময়ছোৱাত লৈ আৰু এতিয়ালৈকে আমি যিমান পাৰিছোঁ আমি কিন্তু আনজনক সহায় কৰি আহিছোঁ, যাৰ নিট আছে। আজি এই কথাবোৰ কি কৈছোঁ, আচলতে আপোনালোকক কৈছোঁ, আপোনালোকক মটিভেট কৰিছোঁ যে আপোনালোকে আহক আৰু এজ এ ফেমিলি আমাৰ লগত কাম কৰক, আৰু তাৰ বিনিময়ে আমি আপোনালোকক প্ৰভাইড কৰিম পাৰ মান্থ চেলাৰী। যিসকল অসমবাসীয়ে এই মুহূৰ্তত মোৰ ভিডিঅ' চাই আছে, তেনেহ'লে আপোনালোকে যদি কাম কৰিব বিচাৰিছে ভাইটিমিউজিক, আপোনালোকে ইয়াত আহিব নালাগে, আপোনালোকে আমাৰ অফিচত আহিব নালাগে কাম কৰাৰ বাবে। আপোনালোকে আপোনালোকৰ ঘৰৰ পৰাই কাম কৰিব পাৰিব আৰু তাৰ বিনিময়ত আপোনালোকে লাভ কৰিব পাৰিব উচিত যিটো আপোনালোকৰ কি ক'ম বাৰু, সেইটো মাননি অৰ্থাৎ চেলাৰী। আমি চেলাৰী প্ৰভাইড কৰিম। এতিয়া আমি কামৰ ৰুল ৰেগুলেশ্যন বুজাৰ আগতে মই মোৰ লগত আছে আৰু এজন মোৰ সতীৰ্থ, এখেতে বুজাই দিব আমাৰ একচুৱেলি আমাৰ এই ছিষ্টেমটো কি হ'ব, আমি কেনেকৈ কাম কৰিম মানে। আৰু মই যিটো যেনেকৈ কৈছোঁ আমাৰ দৰ্শকসকলক যে অসমৰ বাহিৰত গোৱালপাৰাৰ বাহিৰত থাকি, কাৰণ আমাৰ হেড অফিচ গোৱালপাৰাৰ বাহিৰত থাকিও কোনোবাই কেনেকৈ আমাৰ সৈতে জড়িত হৈ মান্থলি চেলাৰী লৈ কাম কৰিব পাৰিব, অকণমান বুজাই দিয়ক কেনেকৈ। একচুৱেলি আমি যোনটো ষ্টাৰ্ট কৰিছোঁ বা কৰিম বুলি ভাবিছোঁ সেইটো এনেকুৱা হ'ব যে আমি এটা ডিষ্ট্ৰিক্ট ৱাইজ বা ডিষ্ট্ৰিক্টত 2-3টা জেগাত আমি কিছুমান মানুহ আমি ল'ম, আমি আমাৰ চেনেলত ল'ম, মানে ভাইটিমিউজিকত ল'ম। লোৱাৰ পিছত সিহঁতক মানে আমি ক'ম যে তোমালোকে ভিডিঅ' কৰা, তোমালোকে নিজে মানে টিম এটা গোটাই লৈ কিনে ভিডিঅ' কৰা। তাৰপিছত সেই ভিডিঅ'খিনি আমি দেখি আমি নতুন এটা চেনেল ক্ৰিয়েট কৰি তাতে আপলোড কৰি দিম। তো সিহঁতে সিহঁতৰ কাম কৰিল আৰু সিহঁতৰ যিখিনি ৰিচ লাগে বা যিখিনি ভিউজ লাগে সেইখিনি আমি আমাৰ চেনেলৰ সেইটোৱে কৈছোঁ। ঠিক আছে, এখতে আপোনালোকৰ কথাখিনি বুজাই দিছে যে আমি অসমৰ প্ৰতিটো জিলাত আমাৰ এটাকৈ অফিচ আৰু ক্ৰিয়েট কৰিম, অফিচ বনাম, আৰু তাত অফিচ বনালে মানে কি অফিচত এমপ্লয় লাগিব, আৰু অফিচত কাম কি হ'ব, আমাৰ কামেই হ'ল বাৰু ভিডিঅ' বনোৱা। আৰু সেয়াই যদি কোনোবাই ইচ্ছুক আছে যে ভিডিঅ' বনাব খুজি আছে, এনেকুৱা দেখিছোঁ বহু হেজাৰ ইউটিউব চেনেল ক্ৰিয়েট হৈ গৈছে ৰাতিৰ ভিতৰতে অসমত, কিন্তু চলিছে কেইটা। যদি কোনোবাৰ ভিতৰত এনেকুৱা আৰু কালা আছে, কেমেৰা কৰিব পাৰে, কোনোবাই এক্টিং কৰিব পাৰে, এটা আপোনালোকে চাওক। যদি আপোনালোকে বৰ্তমান মোৰ ভিডিঅ' লখিমপুৰৰ পৰা চাই আছে, যদি আপোনালোকে মোৰ ভিডিঅ' বৰ্তমান ধুবুৰী জিলাৰ পৰা চাই আছে, যদি আপোনালোকে বৰ্তমান মোৰ ভিডিঅ' শদিয়া, মাজুলী, শোণিতপুৰ এনেকুৱা ঠাইৰ পৰা চাই আছে, তেনেহ'লে আপোনালোকে যদি
সাপোজ মই এটা ডিষ্ট্ৰিক্ট মানি চলিছোঁ আমাৰ লখিমপুৰৰ পৰা যদি কোনোবাই চাই আছে তেনেহ'লে যদি আপুনি কেমেৰা কৰিব পাৰে তেনেহ'লে আপুনি এতিয়া এই এনেকুৱা ল'ৰা ছোৱালী বিচাৰক আপুনি ল'ৰা ছোৱালী সন্ধান কৰক যে এনেকৈ ভিডিঅ'ত আমাৰ ভিডিঅ'বোৰ চাওক আপোনালোকে এনেকুৱা ভিডিঅ'ত কাম কৰাৰ বাবে কৰিবা নেকি কোনোবাই নিশ্চয় অভিয়াছলি আপোনাক 100ৰ ভিতৰত 99%এ ইয়েছ বুলি ক'ব আপোনাৰ লগত জড়িত হ'ব তেতিয়া আপুনি কি কৰিব আপুনি কেমেৰা কৰিব এডিটিং কৰিব আৰু আপোনাৰ এটা টীম হৈ গ'ল আপোনাৰ লগত আপুনি আৰ্টিষ্ট বিচাৰি ল'ল আৰ্টিষ্টৰ ক্ষেত্ৰত লাগিব হিৰো হিৰইন লগতে ভিলেন কিছু মুহূৰ্তত লাগিব চব কুল মিলাকৰ আপোনালোকৰ লাগিব 7ৰ পৰা 8জন ষ্টাফ কণ্ট্ৰল আৰু এই 7-8জনৰ পাৰ মান্থ চেলাৰী দিয়াৰ দায়িত্ব ভাইটি মিউজিক কোম্পানীৰ ফালৰ পৰা আমি ভাইটি মিউজিক কোম্পানীয়ে এই আপোনালোকৰ আপুনি যি আপোনাৰ টীমটো বাৰু যোগাৰ কৰিব অৰ্থাৎ টীমটো ক্ৰিয়েট কৰিব বা টীমটো বনাব সেই গোটেইখিনি যি চেলাৰী দিয়াৰ দায়িত্ব কিন্তু আমাৰ হৈ পৰিব অৰ্থাৎ ভাইটি মিউজিক কোম্পানী আপোনাৰ টীমটো চলাব এনেকৈ আপোনাৰ টীম হৈ গ'ল এতিয়া আপুনি কি কৰিব আপুনি ভিডিঅ' কৰিব এডিট কৰিব আপোনাৰ ষ্টাফে এক্টিং কৰিব এক্টিং নাজানিলে একো কথা নাই ইমান হাই স্কিল এক্টিং নালাগে আমাৰ যদি বিচাৰে কোনোবাই আমি 24 ঘণ্টাই ছাপোৰ্ট কৰিবৰ কাৰণে আমাৰ কাষ্টমাৰ কেয়াৰ আছে আমাৰ কাষ্টমাৰ কেয়াৰে 24 ঘণ্টাই আপোনালোক ছাপোৰ্ট কৰিব ভাইটি মিউজিক কোম্পানীৰ পাৰ্চনেল কাষ্টমাৰ কেয়াৰ আছে আৰু এই আজি নাম্বাৰটো আপোনালোকক শ্বেয়াৰ কৰিম আৰু এই কাষ্টমাৰ কেয়াৰৰ পৰা আপোনালোকক প্ৰতিটো মুহূৰ্তত সহায় কৰিবলৈ যত্ন কৰিব এনেকুৱা নহয় আমাৰ কাষ্টমাৰ কেয়াৰ ব্যস্ত থাকিব আমাৰ কাষ্টমাৰ কেয়াৰত একেলগে আপোনালোকে যদি 100টা কলো আহে 100টা কলো আমি ৰিচিভ কৰিবলৈ সক্ষম হ'ম এনেকুৱা কথা এতিয়া হ'ল কথাটো কি আপোনালোকে ভিডিঅ' কৰি ভিডিঅ' দিব ক'ত এতিয়া ভিডিঅ' আপুনি এৰি দিয়ক আপুনি কেৱল ভিডিঅ'টো ক্ৰিয়েট কৰক তাত মিউজিকো লগাব নালাগে অডিঅ' লগাব নালাগে তাত বিকজ অডিঅ' কেৱল ভাইটি মিউজিক কোম্পানীয়ে লগাব কাৰণ অডিঅ'ত মেইন কপিৰাইটটো অডিঅ'ত আছে আৰু ভাইটি মিউজিক কোম্পানীৰ নিজৰ অডিঅ' কপিৰাইট ক্লেইম আছে কণ্টেণ্ট আইডি আমাৰ আছে আমি কি কৰিম আমাৰ নিজৰ গানে আমি ইউজ কৰিম আপোনালোকে কেৱল ভিডিঅ' ক্ৰিয়েট কৰিব উইদাউট মিউজিক আমি সেইটো কোৱা নাই মিউজিক নিদিব যদি কোনোবাই মিউজিক বিচাৰে দিয়ক বাট আমি মিউজিক সকলো ধৰণৰ মিউজিক ইউজ কৰিব নোৱাৰোঁ এজ পাৰ ইউটিউব ৰুল এণ্ড ৰেগুলেশ্যন বিকজ ইউটিউবত যদি আমি এটা অকণমান মেচিং কণ্টেণ্ট ইউজ কৰোঁ দেন উইল গেট কপিৰাইট ক্লাইম আৰু সেইকাৰণে আমি কিন্তু কেতিয়াও এনেকুৱা কপিৰাইটেড মিউজিক ইউজ কৰিব নোৱাৰোঁ সেইকাৰণে কৈছোঁ আপোনালোকে কেৱল মাথো ভিডিঅ' ক্ৰিয়েট কৰক আৰু ভিডিঅ'টো আমালৈ শ্বেয়াৰৰ মাধ্যমেৰে গুগল ড্ৰাইভৰ মাধ্যমেৰে বা আমি ৰিকভাৰী টীম পঠিয়াই দিম আপোনালোক ডিষ্ট্ৰিক্টত আপোনালোকে পাৰ উইক এটাকৈ ভিডিঅ' আমাক প্ৰভাইড কৰক আৰু তাৰ বিনিময়ত আমি আপোনালোকক চেলাৰী প্ৰভাইড কৰিম এতিয়া হৈ গ'ল ছিষ্টেমটো আপোনালোকে ঘৰত বহি কাম কৰিম সন্ধিয়া ঘৰত গ'ল আমি এটা অফিচ দিম অফিচত যদি বহিব আৰু শ্বুটিঙত গ'ল শ্বুটিঙৰ খৰচ ভাইটি মিউজিক কোম্পানীয়ে দিব শ্বুটিঙৰ খোৱা দাৱাৰ খৰচ আৰু তাৰপিছত কি মাহে চেলাৰী পাব আপোনালোকে কাম ভাল দেখিম আমি চেলাৰী ইনক্ৰিজ কৰিয়ে যাম এনেকুৱা সকলো ডিষ্ট্ৰিক্টৰ পৰা যদি কোনোবাই চাই আছে যদি ইণ্টাৰেষ্টেড আছে তেনেহ'লে আপোনালোকে নিজে এটা কৰি টীম বনাওক ইউটিউবৰ তাত ভিলেন থাকিব তাত এক্টৰ থাকিব এক্ট্ৰেছ থাকিব কেমেৰামেন থাকিব এডিটিং থাকিব টীম এটা বনাই পেলাই ভিডিঅ' বনাওক আৰু ভাইটি মিউজিক ব্ৰেণ্ড ভাইটি মিউজিকৰ চেনেল আমি প্ৰভাইড কৰিম আপোনালোকক আৰু আপোনালোকে তাত আপলোড কৰিব নালাগে আপোনালোকে কেৱল মাত্ৰ ভিডিঅ'টো আমাক হেণ্ডঅভাৰ কৰক আপোনালোকে আমাক ভিডিঅ'টো মেনুৱেলি কৰক বা অনলাইন শ্বেয়াৰৰ মাধ্যমেৰে কৰক উইল একচেপ্ট হোৱাট এভাৰ ওৱান ইউ কেন ডু বাট গাইজ ভিডিঅ'ৰ কোৱালিটিটো মেইন প্ৰথমতে কোৱালিটি যদি কাৰোবাৰ ভাল নহয় দেন উইল ট্ৰাই টু একচেপ্ট আৱাৰ বেষ্ট বাট অলছ' আমি আপোনালোকক এনেকুৱা কেটেগৰী দেখুৱাই দিম কেনেকৈ ভিডিঅ' কৰিব লাগিব আমি শিকাই দিম প্ৰতিটো মুহূৰ্তত ভিডিঅ' কেনেকৈ কৰিব লাগিব কাৰণ আমি আপোনালোকক চেলাৰী দিম আপোনালোকৰ জৰিয়তে আমাৰ লাভ হ'ব লাগিব তেতিয়া আমি আপোনালোকক চেলাৰী দিব পাৰিম তেতিয়া আমি অলপ ৰিস্ক উঠাম বাৰু আমি জানো নতুন ইউটিউব চেনেল ক্ৰিয়েট কৰিলে বাৰু কিমাননো টকা পাম কিন্তু আমি ৰিস্ক উঠাম কাৰণ কেৱল মাত্ৰ ভাবিছোঁ যদি অসমবাসীৰ কিবা লাভ হয় এনেকুৱা মই বহু মোৰ তাত ফোন কল আহে বহু মেছেজ আহে বহু মেইলছ আহে বহু মোৰ হোৱাটছআপত যিটো অফিচিয়েল হোৱাটছআপ নাম্বাৰ আছে ভাইটি মিউজিক কোম্পানীৰ তাত কেইবা হেজাৰ বাৰু এনেকুৱা মেছেজ আছে যে ছাৰ মোক জব লাগে ছাৰ মোক কাম লাগে ছাৰ আই ৱান্ট টু ডু এক্টিং ছাৰ হোৱাট এভাৰ মানে
বহু কিবা কিবি এনেকুৱা ধৰণৰ মানে মেছেজ আহি থাকে আৰু সেই ক্ষেত্ৰত আজি আমি ভাবিছিলোঁ যে আমি এনেকুৱা এটা কৰোঁ অল অসমত আমাৰ নেটৱৰ্ক দি দিওঁ আৰু সেই নেটৱৰ্কত মানে অসমবাসীয়ে কাম কৰিব আৰু তাৰ বিনিময়ত আমি অসমবাসীক ভাইটি মিউজিক কোম্পানীৰ ফালৰ পৰা চেলাৰী প্ৰভাইড কৰিম। আৰু এতিয়া আপোনালোকক এখেতে অকণমান বুজাই দিব যে আমাৰ ৰুল ৰেগুলেশ্যন কি হ'ব। একচুৱেলি সকলোৱে এটাকৈ টীম বনাওক আৰু সেই টীমটো অনলি ভিডিঅ' বনাওক আৰু একো কৰিব নালাগে। ভিডিঅ' বনাই এডিটিং কৰি তোমালোকে ডাইৰেক্ট যদি দিব নোৱাৰা, অনলাইনত দিব নোৱাৰা, আমাৰ টিমে যায় সপ্তাহত এটা বা দুটা ভিডিঅ' কৰি দিব। তাৰ বিনিময়ত আমি মান্থলি চেলাৰী আপোনালোকক সেইটো লৈ আপোনালোকে খালি অনলি কাম কৰি যাওক আৰু আমি ভিডিঅ'বিলাক চাম আৰু ভিডিঅ'বিলাক এপ্ৰুভ কৰিম। যেতিয়া ভিডিঅ'বিলাক আমাক ভাল লাগিব বা ভিডিঅ'বিলাক আমাৰ ভাইটি মিউজিকৰ যেনেকুৱা ভিডিঅ' ছেম কোৱালিটিৰ হয়, তেতিয়া আমি সেই ভিডিঅ'টো একচেপ্ট কৰিম আৰু সেইটো আমি আমাৰ নিজস্ব চেনেলত দিম আৰু তাৰ বিনিময়ত আপোনালোকক চেলাৰী প্ৰভাইড কৰিম। আৰু এটা কথা কৈ দিয়ক যে আমাৰ আমি এটা ডিষ্ট্ৰিক্টত কিমান চেনেল দিব পাৰিম। তো আৰু এটা কথা, আমি এটা ডিষ্ট্ৰিক্টত পোনপ্ৰথমত আমি 5ৰ পৰা 10টা চেনেল দিম। অৰ্থাৎ আমি 5ৰ পৰা 10টা গ্ৰুপক চাকৰি দিম এটাকৈ ডিষ্ট্ৰিক্টত। তাৰ মানে কি 100জন মানুহক এটাকৈ ডিষ্ট্ৰিক্টত ভাইটি মিউজিক কোম্পানীয়ে চাকৰি দিব। অসমৰ সকলো ডিষ্ট্ৰিক্টত চাকৰি দিছে। জাষ্ট কি লাগে আপোনালোকৰ ছাপোৰ্ট লাগে। চ' এইখিনিয়ে মোৰ কিবা হয়তো ইয়াতে মিষ্টেক হৈ গ'ল, আপোনালোকে সেই মাইণ্ড নকৰিব। কিছু ৰাজনৈতিক কথা ইয়াত কৈ পালোঁ। মই মোৰ এডিটৰক ৰিকুৱেষ্ট কৰিম ৰাজনৈতিক কথা যদি কিবা কৈ থাকোঁ, যদি কিবা দিয়া নাযায় তাত যাতে মোৰ চাউণ্ড মিউট কৰি দিয়ে, কাৰণ মই নিবিচাৰোঁ ৰাজনৈতিকভাৱে কোনোবাই বেয়া কৰি লওক। মোৰ মাত্ৰ এইটোৱেই উদ্দেশ্য যে ভাইটি মিউজিক কোম্পানীৰ জৰিয়তে আপোনালোকৰ কিবা লাভ হওক আৰু আপোনালোকৰ জৰিয়তে মোৰ লাভ হওক। কাৰণ মই এজন বিজনেছমেন আৰু বিজনেছমেনে সকলো সময় নিজৰ লাভটো যদি বিচাৰে। মই মোৰ লাভ বিচাৰিছোঁ, কিয় বিচৰা নাই, কিন্তু আপোনালোকক লাভ কৰি মই মোৰ লাভ বিচাৰিছোঁ। ডেটছ কল ৰিয়েল বিজনেছমেন। চ' গাইজ আজিলৈ আপোনালোকে কিবা ক'ব? আৰু এতিয়া মেইন থিং, কণ্টেক্ট কেনেকৈ কৰিম? কণ্টেক্ট কৰাৰ কাৰণে আমি অকণমান কৈ দিয়া কণ্টেক্টটো। কণ্টেক্ট কৰিব কাৰণে আমি ডিছক্ৰিপশ্যন বক্সত এটা ছাৰ্ভে টাইপ এটা লিংক দি দিম। তাতে আপোনালোকে ফৰ্মটো ফিল কৰিব আৰু সেই ফিল কৰাৰ লগে লগে আমাৰ তাতে আপোনাৰ ডিটেইলছখিনি আহি যাব আৰু আমি আপোনালোকক কণ্টেক্ট কৰি ল'ম। নহ'বা আমাৰ এটা হেল্পলাইন নাম্বাৰ আছে, আমি যোনটো প্ৰভাইড কৰি দিম ইয়াৰ তলত দেখা পাব। সেইটো হেল্পলাইন নাম্বাৰত কল কৰি আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। আমাৰ কাষ্টমাৰ কেয়াৰ নাম্বাৰটো কৈ দিছোঁ। ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে যদি এবাৰত ফোন নালাগে, আমাৰ কাষ্টমাৰ কেয়াৰত আপোনালোকে প্ৰায় 2-3 বাৰ কৰিব। আমাৰ কাষ্টমাৰ কেয়াৰত লগে ফোন আপোনাৰ কানেক্ট হৈ যাব। IVR ভইচ শুনা পাব। তাৰপিছত আপোনালোকে এই ভইচ মতে চিলেকশ্যন কৰিব। নাম্বাৰ 1 চিলেক্ট কৰিলে আপোনালোকে ইউটিউব চেনেল ক্ৰিয়েশ্যনত আহি যাব। নাম্বাৰ 1 চিলেক্ট কৰিব। আমাৰ কাষ্টমাৰ কেয়াৰ ৰিপ্ৰেজেণ্টেটিভ আপোনালোকক প্ৰতিটো মুহূৰ্তত সহায় কৰিবলৈ সাজু হৈ আছে।